Hello friends, welcome to my YouTube channel JCD's Vlogs. আজি মই এটা বেলেগ জায়গাত উপস্থিত হৈছো মানে একদম জগন্নাথ মন্দিৰ এইটো দেখিছেনে জগন্নাথ মন্দিৰ এইটো মন্দিৰৰ খুবে লোকবিশ্বাস আছে এইটো মন্দিৰত যদি আপুনি মনৰ মানে কিবা এটা ভাবি যদি আপুনি ইয়াতে সেৱা লয় বা নৈবেদ্য আগবঢ়ায় আপুনি ইয়াত মনৰ আশা মানে পূৰ্ণ হোৱাটো হবই পুৰা চিউৰ একদম এটা মানে পুৰা লোকবিশ্বাস আছে মন্দিৰটো ক'ত হয় মই আপোনালোকক এড্ৰেছটো দি দিছো এইটো মন্দিৰৰ জায়গাটো মানে ভিলেজ ৰাইপাত হয় পোষ্ট অফিস পানীটেমা পিয়াজ কমলপুৰ ডিস্ট্ৰিক্ট কামৰূপৰ হয় এইটো আপুনি চাংচাৰীৰ পৰা অলপ ভিতৰত সোমাই আহিব লাগে এইটো চাংচাৰীৰ পৰা প্ৰায় 7 কিলোমিটাৰ ভিতৰত আহি আপোনালোকে ৰাইজেলি বজাৰ চক পাব তাৰ পৰা আপুনি লেফটে সোমালে হ'ল ই ৰিক্সা এভেইলেবল আছে এইটো মন্দিৰত আহিব বিচাৰিলে আহিব পাৰে আপোনালোকে মন্দিৰটো কিমান বছৰ পুৰণা হয় মোৰ দেউতাও নাজানে মোৰ মানে নাজানে একো নাই বহুত মানে বহুত লোকবিশ্বাস আছে এইটো মন্দিৰত আহিব পাৰে জায়গাটো খুবেই ধুনীয়া হয় গৰমৰ কাৰণে খুব ধুনীয়া হয় আপোনালোকে আহিব পাৰে মই গোটেই পৰিৱেশটো দেখুৱাইছো মই আপোনালোকক ধুনীয়া হয় মন্দিৰটো ইয়াতে এইডাল চম্পা ফুল দেখিছেনে এইডাল চম্পা ফুল হয় এইডাল মানে কেতিয়াৰ হয় কোনো নাজানে আমাৰ ইয়াৰ মানুহে কিন্তু এইডালত যদি আপুনি ইয়াৰ পৰা ফুল এটাও লৈ যায় বা ইয়াৰ পৰা সৰু ঠানি এটা যদি আপুনি লৈ যায় ঘৰত ৰুম বুলি ভাবে সেইটো আপুনি একো কৰিব নোৱাৰিব আপুনি নিলে আপুনি পিছদিনা ইয়াত আহি গতাই থৈ যাব লাগিব মানে এনেকুৱা ইয়াৰ বস্তু কোনো এটা লাৰিব নোৱাৰে খুব মানে এটা হেৰি আছে আমাৰ এইটো মন্দিৰত জগন্নাথ মন্দিৰ হয় এইটো আমাৰ আহিব আপোনালোকে কিবা যদি মনৰ আশা আছে মনত যদি কিবা হেৰি আছে আপুনি ইয়াতে যদি সেৱা লয় ইয়াতে যদি আহি মনৰ মানে হেৰি কৰে তেতিয়া আপোনালোকে নিশ্চয় সাকসেছ হ'ব পাৰিব